আজি আমাৰ আহোমৰ আটাইতকৈ গৰিমামণ্ডিত অনুষ্ঠান আহোম সভা। আহোম সভা আজি 129 বছৰ দৌৰিলে। আজিৰ সভাত সভাপতিত্ব কৰা মাননীয় সভাপতি মহোদয় আৰু মোৰ জ্ঞাতিবৰ্গ আৰু ভাইটি ভণ্টি ককাইদেউসকল, জয়বতীয়ে সকলোকে মহাবীৰ লাচিতৰ জন্ম জয়ন্তী আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আচলতে যিখন দেশত বীৰক সন্মান জনাব নিবিচাৰে বা নোখোজে, সেই দেশত কেতিয়াও বীৰ সন্তান জন্ম নহয়। আমাৰ অসমত তেনেকুৱা এটা কথা হৈছে, আজি 400 বছৰে আমাৰ অসমত এই ভূমিকৰৰ কাৰণে কিমান মানুহে প্ৰাণ ত্যাগ কৰিলে, আত্মবলিদান দিলে, সকলোৱে জানে। এই 83 চনৰ আন্দোলনত 855 জন গংধৰ পৰা আৰম্ভ কৰি লাচিত বৰফুকন গোলাঘাটৰ পৰা ইমান বীৰ সন্তান আমাৰ অসমত জন্মগ্ৰহণ কৰিলে, কিন্তু সেই যিসকলক আচলতে উচিত মৰ্যাদা দিয়া নহ'ল। আজি আমি অসম চৰকাৰৰ লগতে ভাৰত চৰকাৰলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। শেহতীয়াকৈ বিশ্বৰ মজিয়াত যে মহাবীৰ লাচিতক প্ৰতিষ্ঠা কৰিলে, যিজন লাচিতে নিজৰ নৰীয়া দেহাৰে এই দেশখন ৰক্ষা কৰি থৈ গ'ল। এই ৰক্ষা কৰি থৈ যোৱা এই ভূমিখনত আচলতে আমি আজি শান্তিৰে থাকিব পাৰিছোঁ, নহ'লে আজি আমি মোগলৰ অধীনত থাকিবলগীয়া হ'লহেঁতেন। এই কথা সকলোৱে চাগে ভাবে, যিসকলে ভাবে সেইসকল আজি চাগে সভাত উপস্থিত হৈ আছে। আজি আহোম সভা এটা গৰিমামণ্ডিত অনুষ্ঠান 130 বছৰ হ'ল, কিন্তু আজি আহোম সভাৰ এক কেন্দ্ৰীয় লাচিত দিৱসত আজি ইমান যে উপস্থিতি কম দেখিছোঁ, তাৰ কাৰণে মই অতি দুখ প্ৰকাশ কৰিছোঁ। আৰু বিদ্যুৎ কাৰণেই আজি আচলতে আহোম জাতীয় মহাসভাৰ এটা অনুষ্ঠান জন্মগ্ৰহণ কৰিব লগা হ'ল। আপোনালোকে সকলোৱে জানে, আহোম এটা জনগোষ্ঠী নহয়, আহোম এটা সত্তা, আহোম এক শক্তি।